হে ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই এয়া চাওক ক'ত আহিছোঁ, ASCB কলনীত যাম বুলি ভাবিছোঁ। আৰু এয়া ফৰেষ্ট গেট বুলি কয় এইখিনি। কলনীৰ ভিডিঅ' এটা বনাই মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তেন্তে বলক গৈ থাকোঁ কলনীলৈ। আগতে মই কলনীতে আছিলোঁ, কোৱাৰ্টাৰত। মই কোনখন কোৱাৰ্টাৰত আছিলোঁ সেইটোও আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। এয়া ৰেল গৈ আছে কাৰণে ৰাস্তা বন্ধ কৰি দিলে। এতিয়া ৰৈ থাকিব লাগিল অকণমান টাইম। এয়া ৰেল লাইন হয়। অকণমান টাইমতে গাড়ী পূৰা জাম লাগি গৈছিলে। এতিয়া মই আপোনালোকক দেখুৱাম মই পঢ়া স্কুলখন। ভিতৰতো যাব নোৱাৰি বাৰু, ক্লাছ চলি আছে। মই আপোনালোকক গেটখনেই দেখুৱাম। এয়া এইখনেই মোৰ স্কুল হয়, মই পঢ়া স্কুল হয়, ASCB হাই স্কুল নাৰেংগী। বহুত স্মৃতি আছিলে স্কুলখনত, দেখিয়ে কিবা মনত পৰি গ'ল, দুখো লাগিছে। এয়া স্কুলখনৰ ফিল্ড হয়। ইয়াতে আমি সৰুতে খেলা ধূলা কৰিছিলোঁ। আৰু এয়া দেখিছে নহয়, এয়া ASCB অফিচ হয় এইবোৰ। এয়া মোৰ স্কুলখন। বেক চাইডেদিও আছে ক্লাছৰুম। আৰু এইখন হ'ল প্ৰাইমাৰী স্কুল, প্ৰাথমিক বিদ্যালয়। 2 বছৰেই হ'ল বন্ধ হৈ আছে নহয় জানো, সকলোৱে জানে এইটো কথা। একেবাৰে জংঘলে আৱৰি ধৰিছে চাৰিওফালে স্কুলখনত। দেখি বহুত দুখ লাগিছে। এয়া চাওকচোন কিমান জংঘল হৈছে ভিতৰত। আৰু এইখনেই হ'ল ASCB কলনীৰ মেইন গেট। বহুত ডাঙৰ হয় গেটখন। ছাইডেদি আকৌ ছিকিউৰিটি গাৰ্ডো আছে। ছিকিউৰিটি গাৰ্ডৰ কাৰণে সৰু ঘৰ এখনো বনাই দিছে। বাহিৰৰ মানুহবোৰ তেনেকৈ সোমোৱা এলাও নাই ইয়াতে। আৰু এইখন হ'ল এইফালে চেয়াৰমেন বাংলা বুলি কয়। এয়া ৰাস্তাটো দেখা পাইছে, মই জুম কৰি দেখুৱাই আছোঁ। এয়া এইটো ওপৰেদি এনেকৈ যায়, চেয়াৰমেন বাংলা বুলি কয়। বহুত ধুনীয়া জেগা, চেয়াৰমেন বাংলা বুলি কয় যিখিনি। আৰু এয়া ৱাটাৰ ছাপ্লাই, কোৱাৰ্টাৰত যিবিলাক কোৱাৰ্টাৰবিলাকত যে পানী যায়, ইয়াৰ পৰাই যায়। এইটো ৱাটাৰ ছাপ্লাই বুলি কয়। আৰু এয়া চাওক চেয়াৰমেন বাংগালোৰ, এইফালেদি যায় চেয়াৰমেন বাংলাত। এতিয়া বলক তেন্তে গৈ থাকোঁ। চাওক বান্দৰ, কলনীত বান্দৰৰ উৎপাতটো বহুত বেছি, এলেকাতকৈ বেছি। আৰু এইখন হ'ল মোৰ দাদাৰ অফিচ, দাদাই ইয়াতে চাকৰি কৰে। আৰু এইখন হ'ল লাইব্ৰেৰী। আগতে আমি স্কুলৰ পৰা আহি আবেলি টাইমত ইয়াতে পঢ়িবলৈ আহোঁ, গল্প কিতাপবোৰ, সাধু কথা। আৰু এয়া কোৱাৰ্টাৰ হয়। কি ধুনীয়া এটা পৰিৱেশ চাওকচোন। আৰু এয়া কোৱাৰ্টাৰ হয় এইবোৰ। এতিয়া মই আহিছোঁ ইয়াতে বৌ এজনীৰ ঘৰত। বৌৰ বেবী এজনী হৈছে, খবৰ ল'ব আহিম বুলি। মই আহিবও পৰা নাই। আৰু মোৰ ইয়াতে কাম এটাও আছিলে, কামটো কৰিলোঁ। এতিয়া ভাবিলোঁ বৌকো এবাৰ চাই যাওঁ, বেবীটো চাই যাওঁ। আগতে বৌজনী বেলেগ এটা ৰুমত আছিলে, মানে বেলেগ কোৱাৰ্টাৰত আছিলে। মই সেইটো দেখুৱাম বাৰু। তাতে একেলগে আমি আছিলোঁ। এতিয়া বৌহঁত এইটো ৰুমত আহিছে। এয়া বেলটো মই বজাই দিছোঁ, কোনোবা ওলাই আহে।
এয়া বৌজনী ডাঙৰ ছোৱালীজনী এজনী ডাঙৰজনী বৰ ডাঙৰ ছোৱালী কোন ক্লাছত পঢ়ি আছা নামটো কৈ দিয়া আকৌ কোনখন স্কুলত পঢ়ি আছা ইমান ধুনীয়াকৈ কৈ দিছে ন এয়া বৰ বেবীজনী 1.5 মাহমান হৈছে তাইৰ খুৱাই দিছে যে তাই আমনি পাইছে কোচত ল'ব লাগে লৈ পেলাই খেলি থাকিব লাগে সৰু বেবীবোৰতো তেনেকুৱাই নহয় জানো কোচত থাকিবই ভাল পায় মানে শুই থাকিব বিৰাট বেয়া পায় মই তাৰ পৰা আহিলোঁ বহুতৰ ঘৰৰ পৰা আৰু এইখন চাওক ডিছপেঞ্চাৰী হয় আগতে আমি ইয়াতে দেখুৱাও সৰু সুৰা বেমাৰবোৰ হ'লে ASCB ডিছপেঞ্চাৰী হয় ইয়াতে এতিয়াও কেতিয়াবা আহি পেলাই দেখুৱাওঁ কিবা বেমাৰ হ'লে কেতিয়াবা আৰু এয়া কোৱাৰ্টাৰ হয় এতিয়া মই আপোনালোকক দেখুৱাম মই কোনটো ৰুমত আছিলোঁ সেইটো দেখুৱাম আৰু বৌজনী ঘৰৰ পৰা যে আহিছোঁ বৌজনী কোনটো ৰুমত আছিলে সেইটো মই আপোনালোকক দেখুৱাম তেন্তে বলক গৈ থাকোঁ এয়া এই ৰুমটোত আমি আছিলোঁ মানে মোৰ ফেমিলিটো গোটেইখিনি ইয়াতে আছিলোঁ আৰু এই ৰুমটোত আছিলে বৌহঁতে যিজনী বৌৰ ঘৰৰ পৰা আহি আছোঁ এই বৌজনীটোত আছিলে 3 তলাত আছিলে তেওঁ ইয়াৰ পৰা এতিয়া তাতে শ্বিফ্ট হৈছে আৰু ইয়াতে গ্ৰাউণ্ড ফ্ল'ৰত আমি আছিলোঁ এয়া এই দৰ্জাখন আমাৰ আছিলে দেখি ইমান দুখ লাগিছে মানে কি ক'ম সৰুৰে পৰা আমি ইয়াতে আছিলোঁ 4 বছৰমান হ'ল ইয়াৰ পৰা যোৱা নিজৰ ঘৰত আৰু এটা ৰুম মই আপোনালোকক দেখুৱাম এইটো ৰুম দেখিছে নহয় ফাৰ্ষ্ট ফ্ল'ৰ এইটো ৰুমত আছিলে পৰহি দিনাখন যিটো ভিডিঅ'ত যে দেখুৱাইছিলোঁ আপোনালোকক আণ্টি এজনীৰ ঘৰত যোৱা এই আণ্টিজনী ইয়াতে আছিলে এইটো ৰুমত আছিলে এতিয়া ফেমিলিটো তাতে গ'ল আণ্টিহঁতক আপোনালোকক দেখুৱাইছিলোঁ আৰু এয়া বিল্ডিংটো চাওক কি ধুনীয়াকৈ ৰিপেয়াৰিং কৰিলে এইকেইটা বহুত বছৰৰ পুৰণা হয় বিল্ডিং এতিয়া লাহে লাহে ৰিপেয়াৰিং চলি আছে এইটো কমপ্লিট হৈ গ'ল বাকীবোৰ লাহে লাহে কৰিব আৰু কি ধুনীয়া লগা হৈছে চাওকচোন এতিয়া মই ইয়াতে যাম ইয়াতেও আছে এজনী বৌক লগ ধৰি পেলাই মই ঘৰলৈ যামগৈ মই এয়া কলনীতে আছোঁ আৰু এজনী বৌৰ ঘৰত আহিছোঁ এজনী বৌৰ ছোৱালী হয় তোমাৰ নামটো কৈ দিয়া ধুনু নমস্কাৰ মোৰ নাম বৃষ্টি বৰ্মা কোনখন স্কুলত পঢ়া স্কুলৰ নামটো কৈ দিয়া মোৰ স্কুলৰ নাম হৈছে ফ্ৰান্সিছ ডিচেল হাই ছেকেণ্ডেৰী স্কুল কোন স্কুলত পঢ়া কোন ক্লাছত পঢ়া মই মানত তাই ধুনীয়া নাচিব জানে দেই বিহু ডান্স বহুত ধুনীয়াকৈ কৰে তাই আপোনালোকক অকণমান দেখুৱাব নাচি পেলাই আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া মাইনাজনীয়ে পাইছে প্ৰাইজ প্ৰত্যেক বছৰে তাই নাচে আৰু এনেকৈ প্ৰাইজবোৰ পাই থাকে তাই এটা দুটা নহয় কেইবাটাও পাইছে বহুত সৰুৰে পৰা তাই নাচি আহিছে বহুত ধুনীয়া নাচে তাই আৰু এখন ফটো দেখিছে নহয় স্কুলত কিবা প্ৰগ্ৰাম আছিলে
তাৰে ফটো হয় কি ধুনীয়া লাগিছে চাওক আৰু এয়া লগতে তাইৰ ককায়েক হয় দুটা সৰু আছিলে তেতিয়া অকণমান আৰু এই পিছফালে যিকেইটা দেখিছে তাইৰ হয় টিকলিজনীৰ ফটো স্কুলৰে কিবা প্ৰগ্ৰাম আছিলে নেকি সেয়া ফটো হয় আৰু এই টিকলুটো তাইৰ ককায়েক হয় সৰু আছিলে সি তেতিয়া প্ৰাইজবোৰ চাওকচোন তাই ইমান ভাল লাগিছে চাই আৰু লগতে এয়া তাইৰ মাক হয় এতিয়া মই যে আপোনালোকক কৈছিলোঁ সৰু গেট এখন দি মই ওলাই যাম এইখন সৰু গেট লগতে সিকিউৰিটি গাৰ্ডো আছে ইয়াত বহি আছে আৰু এইখিনি নাৰেংগী ষ্টেচন বুলি কয় বেক সাইডৰ এইখিনি ফ্ৰণ্টৰখিনি আপোনালোকক দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত আৰু এয়া ৰেলৱে কোৱাৰ্টাৰ হয় এয়া নাৰেংগী ষ্টেচন আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব এয়া চাওকচোন ৰেলকেইখন ৰখি আছে কি ধুনীয়া লাগিছে চাবলৈ এতিয়া মই বজাৰৰ মাজেদি এইখিনি মই আপোনালোকক দেখুৱাইছিলোঁ আগতে বজাৰখন এতিয়া মই অকণমান কিবা বজাৰ কৰি পেলাই ঘৰলৈ যাম আৰু আকৌ আপোনালোকক লগ পাম মোৰ নতুন নতুন ভিডিঅ' লৈ আহি এনেকৈয়ে চাই থাকিব আপোনালোকে মোক ছাপোৰ্ট কৰি গৈ থাকিব ধন্যবাদ